চালা যিটো লেভেলত ৰ'দ দিছে চালা পক চক ফাটি গৈছে। নাই এবাৰ মাটি এবিঘা বনক দি গোটেইকেইটা ৰুমতে একদম ফেন এখন লগাইহে দিব লাগিব। হয় সেইটোৱে উত্তম বুদ্ধি হ'ব, নহ'লে এইটো গৰমত টিকা চিকা ফ্ৰাই হৈ যাব। এই বৰফ লৈ লওক, বৰফ তাজা তাজা বৰফ। বেপাই কি হ'ল আপোনাৰ? এই গৰমখনত টেটু ফলা চিঞৰ দি আছে যে। ভাইটি তুমি তেনেকে ক'লা যেন, মই যদি নিচিও তোমালোকে কেনেকে গম পাবা মই বৰফ আনিছো বুলি? কেলৈ আপোনাৰ এই ঠেলাখনত লিখাই আছে দেখোন ICE আইচ CREAM আইচক্ৰীম। এই গমেই পাই যাম আমি। বেপাৰী আপুনি ভজংপুৰ গাঁৱৰ পৰা আহিছে নেকি বাৰু? এই হাবিৰ মাজত যেন বৰফ চিঞৰি আছে যেন। ইয়াত আপোনাক কোনে বৰফ ল'ব? আমাৰ গাঁৱলৈ যাওক, আমাৰ গাঁৱত কত মানুহ টিকা পতা ৰ'দত পুৰা টিকা ফাটি ফাটি পৰি আছে। তোমালোকৰ গাঁওখন মানে সেই ধৰ্মেশ্বৰৰ গাঁওখন নেকি বাৰু? হয় সেইখন গাঁৱে। যাওক আপুনি একবাৰ গৈ আহকগে, চব মানুহ তাত মুখ মেলি মেলি ৰৈ আছে বৰফ খাবলৈ। আৰু সেইখন গাঁৱলৈ যাব নোৱাৰো দেই, মেলোতে চব মানুহে মুখ মেলি মেলিয়ে থাকিব বৰফ খাবলৈ, কিন্তু পইচা দিবলৈ টাইমত পইচাত কৈছে পেটাহেঁতি, পইচা দিবলৈ মন নকৰে। যোৱা বছৰ পইচা দিবলৈ আছে বহুত কেইটা মানুহে মোক। মই গম পাইছো বাৰু কোনে কোনে পইচা দিবলৈ আছে আপোনাক, কিন্তু এবাৰ চিন্তা নকৰিব, সিহঁতি এবাৰ আপোনাৰ মাটি বন্ধক দি পুৰা পইচা গোটাই থৈছে, আপোনাক পইচা এবাৰ দি পঠিয়াব। হে হয় নেকি? তেতিয়াহ'লে তোমালোকৰ কথা পাতি মই টাইম নষ্ট নকৰো আৰু ততাতৈয়াকে সেই গাঁৱলৈহে যাওঁ আৰু। বেপাৰী ৰ'ব আকৌ, ময়ো যাম নহয়। আপুনি ইমান তীব্ৰ বেগে গৈছে যেন। ভাইটি আহা, মোক পইচা কথা আছে। যোৱা বছৰে পইচা পাবলৈ আছে, নহ'লে বেলেগ বেপাৰী সোমালে সিহঁতি বেলেগ বেপাৰীৰ পৰা বৰফ খাব, আকৌ মোক পইচা দিবলৈ থাকি যাব। আহা আৰু গাঁওখনত নিগনি পোৱালি এটা দেখিবলৈও নাই বেপাৰী আপুনি নিগনি পোৱালিকে বৰফ খুৱাব নেকি? লৰাই গৰমখনত চুপতি কৰি নাথাকিবি দেই, ৰাতিপুৱাৰ পৰা এটকাও বিকি নাই আকৌ। সেই বেপাৰী খং নকৰিব আকৌ, মই ধেমালিহে কৰিছো। এই পকা ৰ'দখনত এটকাও বিকি নাই, তালু চালু গৰম হৈ গৈছে। তুমি ধেমালি কৰিব নাহিবা দেই ভাইটি। বলক দাদা, মই কিনিম বৰফ, আমাৰ ঘৰৰ পদূলিমুখলৈ বলক। হয় নেকি? কিনিবা নেকি? কিনিমতো আকৌ। তেতিয়াহ'লে ব'লা। সেইখনে বৰ মজা হাৱা মাৰি আছে। এনেকুৱা এখন ফেন চালা গোটেইকেইটা ৰুমতে লগাব পাৰিলে 100 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হ'লে মই একদম শান্তিকে থাকিব পাৰিম। ঠাণ্ডা হাৱা খাই গেছেও ভাল লাগিছে। কি হলো, গুলি অহা দৈ আহিলি যেন তই? ফেনখনে বৰ মজা হাৱা মাৰি আছে। মই ফেনৰ হাৱা ল'বলৈ অহা নাই, বাহিৰত বৰফ ওলা ৰখাই থৈ আহিছো। পগলা হলি নেকি? হয়তো গৰমত মৰি থাকিব, ইমান ৰ'দ দিছে। তাক মই এনেই ৰখাই থৈ অহা নাই নহয়, তাৰ পৰা বৰফ কিনিম আকৌ, সেইকাৰণে ৰখাই থৈ আহিছো। চালা এনে পইচা পাতি নাই, আকৌ তই বৰফ ওলা ৰখাই থৈ আহিছ। ৰুম কেইটাত ফেন কেইখনমান লগাবৰ কাৰণে মাটি এবিঘা বনক দিম বুলি ভাবিছো, সি আকৌ বৰফ ওলা ৰখাই থৈ আহিছে। পইচা খৰচ কৰা ধান তাতা অকল। ভাইটি আহা আকৌ, ইমান ৰ'দ দিছে, ৰ'দত ৰৈ থাকিব নোৱাৰি নহয়। বল হয়তো গৰমত নহ'লে মৰিবই এতিয়া।